হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেল হিতিছ ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ব'লকচোন আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। বেটাই আজি দোকান এখন খুলি লৈছে। ব'লকচোন চাওঁ দোকানখনত কি পায়। টিভি পায়। টিভি পায় আৰু নাচা পায়। নাচা পায়। নাচা পায়। কোলাটো এনেকৈ পায়। হয় নেকি? কোলাটো কুচি দিয়ে। কোলাটো এনেকৈ কুচি বেৰি উলিয়াই দিয়ে। হয় নেকি? উলিয়াই দিলে। এখন বেটাৰ দোকান খুলি লৈছে। মই খুলি লৈছোঁ। মই খুলি লৈছোঁ। এইটো বেগত ভৰাই আকৌ এইটো বেগৰ পৰা উলিয়াই আকৌ এইটো বেগত খেলি থাকে। টিফিনত কি আছে? ৰজা হে? ৰজা আছে। ৰজা আছে? ৰজা আছে। ভাতো আছে। আহ চব আছে। চব আছে? ৰজা আছে। চেবু আছে। বাপৰে, সিহঁতত সোমাব পায়নে? সোমাব পাৰে। বা সোমাব পাৰে। এই ৰাম 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 চব সোমায়। চব সোমায় সেইটোতে? আৰু ফালো সোমায়। আইজো, ছাগলী সোমায়। চব একেলগে থাকে একেলগে থাকে। এইটোতে? মই কানো। হা? মই থাকোঁ। অ, তুমিও থাকা? মই থাকোঁ। মই থাকোঁ। হয় নেকি? মই থাকোঁ। অঁ, তোমাক খুচি নিদিয়ে? কুচি দিছিলে। খুচি দিছিলে তোমাক? অ' বেটা, তুমি মোক সাধু এটা কোৱাচোন। অঁ ওলাই আহিছিলে। অঁ কিন্তু কামুৰিলে। অঁ পুগুৰীয়া। চাওঁ চাওঁ কোনটোত কামুৰিলে? এটাত কামুৰিলে। উফ উফ, পাৰ হৈ গ'ল দেই। কি কৈছ? কি কৈছ ক'লো? কি কৈছ? ব'লক আমি এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া হৈছে পালেং। আজি মই পালেং আৰু পনীৰ দি বনাম। ইয়াত মই লৈছোঁ পিঁয়াজ, বিলাহী, নহৰু, আদা আৰু এয়া ঘৰুৱা পনীৰ হয়। আৰু মই মছলা ব্যৱহাৰ কৰি এয়া গোটা ধনিয়া আৰু জিৰা আছে আৰু এয়া গুড়ি। পালেংখিনি মই এতিয়া মিক্সাৰত দি গুড়ি কৰি ল'ম। লগতে পিঁয়াজো দি দিছোঁ। এয়া মই গুড়ি কৰি ল'লোঁ। এয়া পিচি লোৱা পিঁয়াজ, নহৰু, আদা। এয়া হৈছে বিলাহী। কেৰাহী পাতি লৈছোঁ। এয়া মই প্ৰথমে ৰিফাইন ইউজ কৰিম। তাৰপিছত মিঠি গুটি দুটামান দি দিম, চেনিও অকণমান দি দিম, জিৰা, ধনিয়া তেলতে দি দিছোঁ। এয়া নহৰু, পিঁয়াজ এনেকৈ মই অলপ দি লৈছোঁ। বিলাহীখিনি দি দিছোঁ, জলকীয়া গুড়ি আৰু ধনিয়া গুড়িও দি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজে আন্দাজ চাই দি ল'ব পাৰিব। এতিয়া মই পনীৰখিনি দি দিম। এয়া মোৰ হৈ গ'ল পালেং পনীৰ। এয়া চাওকচোন কেনেকুৱা হৈছে। এবাৰ আপোনালোকে যদি খাই চাব বিচাৰে খাই চাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।